আজি মিডিয়াসকলক আপুনি কি কাৰণে মাতিবলগীয়া হৈছে? মই আজি মাতাৰ কাৰণ হ'ল মোৰ নামটো আগত ক'ম। মোৰ নাম টিংকু ডিপুচা, ধনশ্ৰী ভেটা গাঁৱত হয়। আজি মই মিডিয়াসকলক মানে মাতাৰ কাৰণটো হ'ল কি, মই PMGY কৰি থাকিছিলোঁ আৰু কৰি আছিলোঁ। কৰি থাকোঁ মানে 2018 পৰা কৰি মই 2024 মানে ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ। তেতিয়া তেওঁলোকে যেতিয়া 43 ভেটা গাঁৱত হাউচ আহোঁতে এন্তে ৰাইজৰ একবাৰ মিটিং হৈছিলে। মিটিং হোৱাত কৈছে আমিতো নিজে বনাই ল'ম, আৰু কিছুমান ওমেন্স গ্ৰুপে বিচাৰিছিলে যে আমাক দিয়ক, আমি কৰি দিম। তেতিয়া তেওঁলোকে ক'লে নাই, আমি নিজে কৰি ল'ম। তেতিয়া সিহঁতে নিজে কৰি ল'ম বুলি কয়, আৰু সিহঁতে বিচৰা টাইমত দিব লাগিছিলে। এই জবৰদস্ত মোক মানে যাচিছে। কোনে যাচিছে? এই সোণকুমাৰ ফুংলৈ যাচিছে। মইতো সোমাই নাই। মোৰ খুৰখালি আৰু মোৰ এই শালপতিয়ে মোৰ ভাইটিৰ ঘৰ বনাইছিলে, ভালকৈ বনাই দিয়া নাই, সেইটো কাৰণে আপোনাক যাচি আছোঁ। আৰু মোৰ সোমাই নাই যে মই জংঘলত যাব লাগে, কুণ্ডা কাটিব লাগে, আমুক কাটিব লাগে, তেনেকৈ কৈ পেলাই মোক জবৰদস্ত কৰিছে। মই কৈছোঁ নাই, এইটোতো মই কৰিব নোৱাৰিম, মই কাজিয়া কৰি পেলাই ল'ব নিবিচাৰোঁ কৈছে। নাই, সেইটোতো মই ৰিক্স ল'ম বুলি কৈছে। ৰিক্স ল'ম কৈ পেলাই ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট ধুনীয়াকৈ দিছিলে। চিনা মাৰাৰ পিছত এতিয়া থাৰ্ড ইনষ্টলমেণ্ট যিটো পাব লাগে, সেইটো টকাটো চব ওলাই ইউটিলাইজ কৰি দিলে। কোনে ওলাইছে? এইটো সোণকুমাৰ ফুংলৈ ওলাইছে। আপোনাক সুধিছেনে নাই? মোক সোধাও নাই, একো কৰা নাই। আৰু এডভাইচ স্লিপটো গ্ৰাম সেৱকে মোক দিয়ে। গ্ৰাম সেৱক নামটো কি? গ্ৰাম সেৱকৰ নামটো চিৰঞ্জিত দাস হয়। তেখেতৰ লগত আলোচনা কৰোঁতে চিৰঞ্জিত দাসে কি ক'লে আপোনাক? চিৰঞ্জিত দাসে মানে মই আগতো মই তাক ৰিকুৱেষ্ট কৰিছিলোঁ, এতিয়া ফাণ্ড অহা নাই, 4 মাহ ৰখক বুলি কোৱাৰ কাৰণে যিটো ডিৰেকশ্যন, ব্লকৰ ডিৰেকশ্যন মতে আমি মানি চলিছোঁ। 4 মাহলৈকেতো ৰখিছোঁ। এতিয়া টকা সোমাইছে বুলিতো ময়ো শুনি পাইছিলোঁ, আৰু মোকতো একো পিছত খবৰে নিদিলে। চিৰঞ্জিত কাৰণে সোধা নাই নেকি? চিৰঞ্জিত কাৰণে সুধিছিলোঁ, টকাটো সোমাইছে এনেকৈহে কৈ কোৱাটো, কিন্তু সি কেনেকুৱা কাৰ পৰা সাহস পালে আৰু কেনেকুৱা ওলাই ল'লে টকাটো। আৰু মইতো এতিয়া হাৰ্ডৱেৰৰ তাত মানে 2.5 লাখ মান টকাটো আছে। গজাল নাই ক'লে গজাল দৌৰি আহে, দৌৰি কিনে যায়। গজাল এটা কিবা এটা দৌৰি কিনে ল'বলগীয়া হৈ যায়। ইমান ৰেষ্টলেছ কৰি পেলাই ফাউণ্ডেশ্যন ফিউচাৰ বনাই দিলোঁ। ইমান ধুনীয়াকৈ ঘৰ বনোৱাৰ পিছত, টিন চিন মৰাৰ পিছত, আৰু এগ্ৰিমেণ্টো আছে যে মোৰ লগত 13/26 ঘৰ বনোৱাৰ কাৰণে এগ্ৰিমেণ্ট, মানে দলিলটো পোৱা নাই। ফটাফট মই ডায়েৰীত লিখি দিছোঁ যে ইমান আপুনি সহায় কৰিব লাগিব, 15,000কেতো দিব লাগিব কৈছে। 24,000 হয়, হ'ব মই 15,000 দিম। কোনে কৈছে এইটো এই কথা? সোণকুমাৰ ফুংলাই কৈছে। তাৰপিছত 1,30,000 টোটেল ৱেজেছ, জব কাৰ্ড মিলাই পেলাই 1,50,000 হয়। 1,50,000 ভিতৰত মানে মই ঘৰটো বহুত লাম্বা দীঘলীয়া হৈ গ'ল, ইয়াত মানে লছটো খাই আছে, ক'ৰ পৰা মই দিম? নাই, সেইটোতো মই 15,000কে এক্সট্ৰা দিম, আপুনি কিমান পাই মোৰ ঘৰটো পালে হ'ল বুলি কৈছে। আৰু পইচাটো দিছেনে নাই? এতিয়া ক'ত পইচা দিব? এইটোতো ইউ টাৰ্ণ হৈ গ'ল, টাৰ্ণিং পইণ্ট লৈ পেলাই মোক সেই গাদ্দাৰী কৰিলে। আৰু যিটো গ্ৰাম সেৱক আপোনাৰ লগত যে আলোচনা কৰিছে, এই গ্ৰাম সেৱকে আপোনাক পইচা খুজিছে নেকি? পইচাটো মানে অফিচৰ নামত মানে 5,000 দিলে মই পাম 1,000, 4,000 অফিচত ছাবমিশ্যন হ'ব বুলি কৈছে। সঁচা কথাটো ক'বই লাগিব। আমি মিডিয়াবিলাকৰ ওচৰতো সঁচা কথা ক'ব লাগিব। কিমান পইচা লৈছে এটা ঘৰত আপোনাৰ পৰা? এটা ঘৰত মানে মই দি পোৱা নাই এতিয়া বৰ্তমানলৈকে। 2জনৰ পৰাতো লোৱা হৈ গ'ল। 5,000কে লৈছে। আপোনাৰ পৰা লোৱা নাই? মোৰ পৰা লোৱা নাই। মানে মোৰ যিটো বেনিফিচিয়াৰী মোক ঘৰ বনাব দিছিলে, মই সিহঁতক কণ্টেক্ট নম্বৰটো দি দিছোঁ। মই কেনেকৈ খুজিম সিহঁতৰ পৰা? সিহঁতৰ দৰমহা আছে, কিবা আছে, মোক কৈ থাকে। সেইটো কাৰণে আপুনি ডিলিং কৰি পেলাই আপুনি খুজি লওক বুলি কৈছে। এতিয়া ঘৰৰ মানুহৰ কাৰণে আপুনি আলোচনা কৰিখিনিহে তেখেতে লৈছে পইচা? হয়। ঘৰৰ মানুহৰ পৰা মানে মইতো খুজিলেও কৈ আছে, সিহঁতৰ কি দৰমহা নাই নেকি, দৰমহা পাতি নাই নেকি, কেলৈ খুজি থাকে, কিয় এইটো টকা দিব লাগে কৈ থকাৰ কাৰণে ময়ো ইমান ৰিস্কটো লোৱা নাই, আৰু ময়ো ইমান প্ৰেছাৰ ল'ব নিবিচাৰোঁ। আপুনি কথা পাতি লওক কৈ পেলাই মই সিহঁতৰ কণ্টেক্ট নম্বৰটো দিছিলোঁ। নহ'লে এইটো কথাটো আপুনি অফিচত কমপ্লেইন কৰা নাই? অফিচতো মই কমপ্লেইন এতিয়ালৈকেতো দিয়া নাই, সেইটো কথাটো মই কোৱা নাই। মানে লৈছে আৰু কি কৰিম এনেকৈ ভাবি পেলাই। আৰু এতিয়া যে মই দিব পৰা নাই, অংক মিলা নাই বুলি মইতো দিম বুলিতো এনেকুৱা নহয়। চাহ পানী খাওক বুলি কেতিয়াবাতো নিজৰ পকেটৰ পৰাও মানে আহিছে, আহক এনেকুৱা বুলি চাহ পানী, এইটো বেলেগ কথা, সেইটোতো দিব। আৰু সেইটোবিলাকেও দিছে, বহুত বেনিফিচিয়াৰীবিলাকে দিছে। কাৰ কাৰণে? গ্ৰাম সেৱকক দিছে দিয়াটো। কিমান পইচা দিছে আপুনি গম পাওঁতে? মই গম পাওঁতে কিছুমানৰ পৰা 3,000 লৈছে, কিছুমানৰ পৰা 5,000 লৈছে। আচ্ছা, নহ'লে আপুনিতো কণ্ট্ৰেক্টৰ হয়, মইতো কণ্ট্ৰেক্টৰৰ পৰা তেখেতে পইচা খুজিছেনে নাই আপোনাৰ পৰা? কণ্ট্ৰেক্টৰৰ পৰাতো খুজিছে, কিয় নুখুজিছে? কিমান টকা খুজিছে? 5,000কে খুজিছে এজন মাথাত? এজন মাথাত। আচ্ছা,
নহ'লে আপুনি কেইটা ঘৰ বনাইছে মই কমচে কম 10টামান ঘৰ বনাইছোঁ 10টাৰ পৰা গ্ৰাম সেৱকৰ কাৰণে 50,000 টকা দিলে আপুনি ইমানটো দিয়া নাই এতিয়ালৈকে মই কৈছোঁ এতিয়া ৰখক কিমান টকা দিয়া হৈছে মই 10,000 দিয়া হৈছে মই মানে 10,000 দিয়া হৈছে। বেনিফিচিয়াৰীক মানে ডিলিং কৰাই পেলাই আচ্ছা। 10,000কে দিয়া আৰু এই 10,000 দিয়াৰ পিছত আপুনি যিটো ঘৰটো কমপ্লিট কৰিছে নে নাই আপুনি কৰা ঘৰটো মইতো চিনা কি মাৰিব লাগে সেইটোতো কমপ্লিট কৰিলোঁ কমপ্লিট কৰাৰ পিছত আপুনি পইচা পাইছে নে পোৱা নাই কমপ্লিট কৰাৰ পিছত মানে পইচাটো মই পোৱা নাই সেইটোতো এডভাইচ স্লিপ দিলেহে পায় আচ্ছা আৰু ব্লকে মানে লক কৰি থৈ দিয়ে বেনিফিচিয়াৰী যাতে মানে ওলাই খাব নোৱাৰে আচ্ছা এতিয়াতো পইচা লক আছে নে নাই এতিয়া পইচা লক আছে মানে কিছুমানটো ফিংগাৰ প্ৰিণ্ট মাৰি পেলাই ওলাই লয় পোষ্ট পে'মেণ্ট বেংকৰ পৰা নহয় অঁ। মই এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ যিটো বেনিফিচিয়াৰী অঁ। সেই বেনিফিচিয়াৰীটো আপুনি কণ্ট্ৰেক্টৰে পইচা নোপোৱা আগত বেনিফিচিয়াৰী ওলাই দিছে বুলি আপুনি কৈছে সেই পইচাটো ব্লক আছে নে নাই এতিয়া ব্লক আছে না নাই মই সেইটোতো গমটো নাপাওঁ কিন্তু IPPB একাউণ্টতো ব্লক কৰিব বুলি CSP পইণ্টক দিয়ে এপ্লিকেশ্যনবিলাক দিয়াটো দেখা পাইছোঁ তথাপিও সিহঁতে লুকাই কিনে নিজে ফিংগাৰ প্ৰিণ্ট মাৰি পেলাই টকাটো ওলাই ল'লে আপুনি এই একাউণ্টটো চেক কৰিব গৈছে আজি একাউণ্টটো চেক কৰিব গৈছিলোঁ বেংকত কিন্তু একদম জিৰ' নাই পইচা নাই 48,000টো ওলাই ল'লে আচ্ছা নহ'লে তেখেতৰ যোনটো মানে পইচা ওলাইছে তাক সুধিব গৈছে নে নাই মই সুধিবতো যোৱা নাই কিন্তু মই বেংকত আহি পেলাই সোমাই চাইছোঁ নহ'লে তাক আপুনি এটা কাম কৰক আপুনি সুধিব যাওক হয়নে তেতিয়া মানে ৰাইজৰ আগত বা অফিচৰ আগত ক'ব নি হ'ব সিহঁতে আহি পেলাই কওক মানে যদি টকা ওলাইছে ঠিক আছে মোকতো ইনফৰমেশ্যন দিব লাগে মইহে ঘৰ বনাইছোঁ না হয় মইতো টকাটো ওলাই পেলাই ইউটিলাইজ কৰি দিলোঁ আপোনাৰ পইচাটো মই পিছত ঘূৰাই দিম আপুনি যিমান ইনভেষ্ট কৰিছোঁ পুঞ্জি খটাইছে সেইটোতো মোক জনাব লাগে না সি নজনাকৈ কি লুকা চুৰি কৰে মইতো কৈছিলোঁ এইটোতো কোনে কৰিছে সেইটোতো চন কুমাৰ ফংলৈ কৰিছে তেনেকুৱাতো খালি এজনে কৰিছে নে এজন হয় সি পাৰ্টনাৰ বনাই থাকি আছে কিন্তু কিছুমান পাৰ্টনাৰে আঁতৰি গ'ল হা আৰু কিছুমান পাৰ্টনাৰক কৈছিলে এই মইতো হাৰ্ডৱেৰ দোকানত ধাৰটো তিৰিব লাগে নাই তেনেহ'লে আপুনি টিনটো খুলি লৈ যাওক কেঞ্চিটো খুলি লৈ যাওক সেইটো কি কথা সেইটো মই বুজিব পৰা নাই তেনেকুৱাতো কিয় কৰিব লাগে সিহঁতে লোকৰ মিছগাইড পাইছে না নিজৰ বুদ্ধিতে এনেকুৱা কৰি আছে সিহঁতে সেইটোতো ময়ো ইনভেষ্টিগেশ্যন কৰিব বিচাৰি আছোঁ সেইটো এতিয়া কি বিচাৰে সেইটোতো আমি টকাটো ঘূৰাই পাব লাগে আমি হাৰ্ডৱেৰত পইচাটো দি পাব লাগে আৰু তেনেকুৱা কালফ্ৰিট তেনেকুৱা ব্লেকমেইলিং যিকোনো গাঁৱত ঠাইত এনেকুৱা হ'ব নালাগে আলু গুটি এটা পচা থাকিলে বস্তাত গোটেই পচি যায় তেনেকুৱা হ'লে যিটো ফান আহিবলৈ থাকাও ফানটো ঘূৰি যাব ঘৰত লক্ষ্মী আহিব বস্তু গাইজা হ'লে লক্ষ্মীটো গুচি যায় আৰু এনেকুৱা মোক কৰিছে বেলেগক কৰিব নালাগে আৰু মইতো মানি নলয় এইটো জাষ্টিছ লাগে আমাক আৰু গ্ৰাম সেৱক দাস হয় ব্লকটো ক'ত ব্লকটো লম্বাজং ব্লক হয় লম্বাজং ব্লক অঁ ব্লকৰ অফিচাৰবিলাকে মোক সহায় বহুত কৰে কিবা প্ৰব্লেম হ'লে আহক এনেকুৱা আগত মানে কৰি থাকে এতিয়াও কৰিছিলে কিন্তু আজি ব্লকে গম নোপোৱাকৈ এনেকুৱা কৰি দিয়াটো মই ভাল লগা নাই আৰু ভাল পোৱা নাই পৰে হা কনষ্টিটুৱেঞ্চি কোনটো কনষ্টিটুৱেঞ্চিটো ধনশ্ৰী পৰে ধনশ্ৰী সমষ্টিৰ হয় কিন্তু আজি আমি বাধ্য হৈ গ'ল ময়োতো মেডিয়া কাম কৰিছিলোঁ আগত এইটো PMGY ঘৰত এংগেজ হৈ পেলাই মই ইনেক্টিভ হ'ব লগা হৈ গৈছে আজি আমাক এনেকুৱা বাধ্য নকৰাব লাগে এনেকুৱা বাধ্য কৰিছে ক'লে আপোনালোকে এনেও যাবতো ধনশ্ৰীত কোনটো ভাল কৰিছে কোনটো বেয়া কৰিছে হা নিশ্চয় আপোনালোকে মেডিয়া আহিবই ভাল কাম কৰিলেও বেয়া কাম কৰিলেও মেডিয়াটো লাগেই ধনশ্ৰীত আৰু কিয় তেনেকুৱা মানে ব্লেকমেইলিং কৰি থাকিব এইটো গাদ্দাৰী হ'ল না তেনেকুৱা কৰিব নালাগে সেইটোতো একদম আমাক ন্যায় লাগে এইটো মিছগাইড কৰক নকৰক নিজে চিন্তা কৰি পেলাই বেলেগে মিছগাইড দিয়ক না নিজে চিন্তা কৰি পেলাই কাম কৰিব লাগে না মাছ বিচাৰিলে মাছ পাব মাংস বিচাৰিলে মাংস পাব ভাল কাম কৰিলে ভাল পাব ফল বেয়া কাম কৰিলে বেয়া ফল পাব মইতো ভালহে বিচাৰিছোঁ না নাম হ'ব লাগে বুলি এতিয়া মোৰ প্ৰফিটটো নালাগে আৰু মই হাৰ্ডৱেৰ দোকানত মই ধাৰ এৰিব লাগিব না আজি মই হাৰ্ডৱেৰ দোকানতো মই এগ্ৰিমেণ্ট কৰি পেলাইতো মই বস্তু লোৱা নাই মই বিয়া পাতিছে এগ্ৰিমেণ্ট কৰি পেলাই মই বিয়া পাতিছে নেকি মানুহৰ মুখত জবানটোহে ডাঙৰ না তেওঁলোকে কিয় এনেকুৱা কৰিব লাগে আৰু পাৰ্টনাৰ বিচাৰি আছে সংগঠন বনোৱা নিচিনা পাৰ্টনাৰ বিচাৰি পেলাই তেনেকুৱা কাম কৰি আছে মই সেইটো মানি নলওঁ এইটোতো ইনভেষ্টিগেশ্যনো অন হৈ থাকিব লাগে আপোনালোকে মিডিয়া হৈ পেলাই ইনভেষ্টিগেশ্যন কৰিব লাগে ক'ত কালফ্ৰিট হৈছে ক'ত কি ডেভেলপমেণ্ট ফাণ্ড হৈছে হোৱা নাই আজি বাধ্য হৈছে আমি ক'বলৈ আপোনালোকে আহি পেলাই ইনভেষ্টিগেশ্যন কৰক আৰু ময়ো ইনভেষ্টিগেশ্যন কৰি থাকিম এজ এ মিডিয়া হৈ পেলাই ময়ো হ'ব